আমি বাৰে বাৰে কৈ আহিছো যে জন্মনি ৰাভাক হত্যা কৰা হৈছে এসআই জন্মনি ৰাভাকौ সিৰিयै বুঠাৰ খমানাইনি গখ্ৰং অজৰ হাদং দীপাংকৰ ৰাভায়া আজি তামুলপুৰত এই প্ৰতিবাদী কাৰ্যসূচীটো হৈছে আমি সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী যদি উচিত তদন্ত নহয় আমি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে গুণ্ঠাপন্ন কৰিম এসআই জন্মনি ৰাভানি থাৰ বিজনাই নাগিনানি তামুলপুৰাव গোলাव हानजा सुदों लेडिज दाबां पुलिस मुङै मिथिसार जानाय एसआई जन्मनि राभाखौ पुलिसनि माखासे बिबानगिरिफोरानो बुथार खोमानानै एक्सिडेन्ट महर होदों बबेखानि एसआई जन्मनि राभाया गारिनि एक्सिडेन्टजों थैयाखै बेखौ माखासे पुलिसफोरानो बुथार खोमादों होननानै गोख्रों अजद खालामदों दुलाराय राभा फरायसा आफादनि लोगो आफादगिरि दीपांकर राभाया बिथांनि आरोबाव गोख्रों अजद नगाव जिल्लानि एसपि लीना डलेनि बिथोनजोंनो एसआई जन्मनि राभाखौ बुथारदों बेनि थाखाय सीबीआईनि थार बिजिरनायनि गेजेरजों एसपि लीना डलेखौ हमनांगौ आरो गोख्रों साजा होनांगौ होनना दाबि आरसुनि लोगो आफादगिरि दीपांकर राभाया मख'नो गोनांदि बाक्सा जिल्लानि तामुलपुराव एसआई जन्मनि राभानि थार बिजिरनाय नागिरनानै दुलाराय राभा फरायसा आफाद तामुलपुर जिल्ला राभा आइजो आफाद तामुलपुर जिल्ला राभा साहित्य सभाजों लोगोसे एबसु आसु एबुएमसु आक्रासु बायदि आफादफोरा गोलाव हानजा सुरनाय बाहागो लानानै आसाम सरकार आरो पुलिस बिफाननि हेंथायै गोख्रों खुद्रिसारदों ৰাভাক হত্যা কৰা হৈছে আমি বাৰে বাৰে কৈ আহিছো যে জন্মনি ৰাভাক হত্যা কৰা হৈছে অত দিনে সিএমৰ যি ভাষ্য হৈছিল সেই ভাষ্যৰ পৰা সলনি হয় আজি অলপমান আগতে মই গম পাইছোঁ চিবিআইক হস্তান্তৰ কৰিছে মই প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে সঁচা উচিত উত্তৰ উচিত ন্যায় বিচাৰ কৰিব লাগিব আমি ৰৈ নাথাকোঁ আজি তামুলপুৰত এই প্ৰতিবাদী কাৰ্যসূচীটো হৈছে আমি সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী যদি উচিত তদন্ত নহয় আমি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে গুণ্ঠাপন্ন কৰিম আমি ইয়াতে অমিতাভ ৰাভাৰ শ্বহীদ বিধি আছে শ্বহীদ বিধিৰ পৰা মটঙা চক পাৰ হৈ আমাৰ শ্ৰদ্ধাৰ লেহবৰ ছাৰৰ ফিল্ডলৈকে আমি আগবাঢ়িম আমাৰ বিশেষকৈ তামুলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা মহিলা পৰিষদ ৰাভা সাহিত্য সভা ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা তামুলপুৰ জিলা সমিতি গোৰ্খা আছে আমাৰ তাৰপিছত কোচ ৰাজবংশীৰ লোকসকল আছে ইয়াত আৰু বেংগলী ফেডাৰেশ্যনৰ লোকসকল আছে আমাৰ এবিএমছৰ লোকসকল আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে খুব সুন্দৰভাৱে সহযোগিতা আমাক জনাইছে আমি উই ৱান্ট জাষ্টিছ উই উইল নেভাৰ মানে এই ক্ষেত্ৰত আমি কোনো পধ্যে কুণ্ঠাবোধ নকৰোঁ ইয়াৰ চিবিআইৰ তদন্ত লাগিব ন্যায় লাগিব ঘৰখনে ইয়াৰ উচিত তদন্ত বিচাৰ কৰি এটা সঠিক উত্তৰ সঠিক ন্যায় পাব লাগিব আৰু মই ইয়াতে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ এইটো এটা ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতসকলে যিখিনি টকা ঘৰৰ পৰা কৰায়ত্ব কৰি লৈ গৈছিলে সেই টকাখিনি ঘৰখনক ঘূৰিয়াই দিয়ক তেওঁলোকৰ মাকে বাৰে বাৰে কৈ আছে হাঁহ ছাগলী কুকুৰা বিক্ৰী কৰি সেই পইচাখিনি জমা কৰি ৰাখিছিলে কিন্তু সেই পইচাখিনি অসম চৰকাৰে নিয়াৰ যুক্তিযুক্ততা ক'ত সেই পইচাখিনি তেখেতসকলক অতি সোনকালে ঘূৰাই দিব লাগে আৰু ভিক্টিম পৰিয়াললৈ মিনিমাম 10 লাখ এটা কম্পেনচেশ্যন দিব লাগে ইতিমধ্যে চাৰিগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ পোষ্ট কৰিছে কিন্তু ৰহস্যভাৱে লীনা দলে যিগৰাকী এছপি তেওঁক কোনো ধৰণৰ ব্যৱস্থাই লোৱা নাই সেইটোতো কৈ আছোঁ এজন আপোনালোকে সকলোৱে জ্ঞাত এখন জিলাৰ এজন এছপিৰ নিৰ্দেশ নহ'লে কোনো এজন মানে গোটেই টিমটো লগ হৈ যিহেতু মাৰ্ডাৰ কৰিছে এজন এছপিৰ অৰ্ডাৰ নাথাকিলে তেওঁলোকে এনেকুৱা কাম এটা কৰাৰ কাৰণে কেতিয়াও সাহস নকৰে একমাত্ৰ এছপিৰ এইটো ফুল্লি অৰ্ডাৰ আছে তেখেতে ইনষ্ট্ৰাকশ্যন দিছে কেনেকৈ কি কৰিব লাগিব আমি বাৰে বাৰে দাবী জনাই আহিছোঁ যে চিবিআইৰ তদন্তত লীনা ডলেকো আনিব লাগে তেখেতে কাৰোবাৰ ছত্ৰছায়াত মুখ ভংগ কৰি এই গোটেই কেছটোক সৰবাৰ কৰিব বিচাৰিছে নেকি আমি কেতিয়াও সহ্য নকৰোঁ আমি বাৰে বাৰে দাবী জনাই আছোঁ চিবিআইৰ উচিত তদন্ত হওক জাষ্টিছ পাব লাগে আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ जिसे थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाय लानो सुबिदा होगोन
फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो रिलेटिभ पाब्लिक स्कुल @gmail.com आवबो जगाजग खालामनो हागोन।